Hello everyone, কি খবৰ সকলো ভালে আছে চাগে স্বাগতম জনাইছো মোৰ পুনৰ এটা নতুন ভিডিঅ'লে আজি মোৰ নন্দা যেহেতু তাই তুলনি বিয়া বুলি নহয় 7 দিনীয়া গা ধোৱা গোটেইখিনি নিয়ম আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে তে বলক এতিয়া ওলাইছো যাবলৈ তালৈকে মোৰ অকণ দেৰিও হ'ল যা অকমানজনী গাটো খুব বেয়া তো বলকচোন চাওঁ কি কি নিয়ম কৰে জলকৈ খোজা বুলি এই অন্যখা পানী তুলিবলৈ আহিছো জলকৈ অংকিতা পানী তুলিবলৈ ইয়াত দি দিয়া এইকেইটা চাৰিফালে চাৰিটা পতা আছে সোমাই যাবা কিন্তু নকবি বাহিৰা পৰা কেঁচা সূতা দি পেলাই ইয়াত নেকি তামোল আনিলেতো তিনডালে এটাকে আছে আছে গাই দিয়া আকৌ নাজানো হা হৰি মোলৈ বৈ আহে পদমত কা পানী কাটিছা কা পানী কাটিছা এতিয়া তাৰপৰা ইয়াত অলপমান তাৰপৰা ইয়াৰ পৰা লৈ আকৌ ভৰ্তি কৰি দিবা এইটো ভৰ্তিকে তিনিবাৰ ভৰ্তি কৰিবা লাষ্টক বৰ একে ভৰ্তি কৰিবা ভৰ্তি হ'ল নাই সোমাই দিয়া বাইদেউ তুমি মুখা হেৰি মুখত পানী নিব লাগিব নহয় ভৰিকেইটা অকণ তাৰপৰা এইখিনি ইয়াত পানী পেলাই এইফালে পানী পেলাই এইখিনি এইটো লোৱা এতিয়া তুমি মোবাইল দি দিয়া এইফালে ওলাই গ'লে ৰ'ব আমিও গৈ লওঁ Nasa? Aja. তুমি এটা বিহু গান গাই দিয়া, নাই নাই গাই দিয়া। বিহু বিহু গীত গোৱা। গোৱা। এইফালে মুখ কৰি গোৱা।
শুনো এইফালে ভালকৈ জোৰকৈ নিচাৰ দৰা সেইটো নিচাৰ দৰাটো চাই ল দৰাটো চা আজি নিচা যাবগৈ নহয় নাইট চুপাৰৰ নিচা আজি নিচা যাবগৈ আৰু মিতালীৰ এগৰাকীক বিয়া দিলেই আৰু দুজনী আছে অনেখাৰ ফূৰ্তি চাকি গছে লৈ ৰাখিছিলে পাচিত মেখেলা পিন্ধি যাবগৈ হেৰিটো চাকিটো চাবা চাই থকা এইফালে চোৱা বোলো আঁতৰি দিয়া এতিয়া সন্মুখ হবা চুমিক কৈছিলো অকমান কাঠৰ টুকুৰা কলপাত কাঠৰ টুকুৰা সেইখন যিহেৰে মানে মাৰি বদলা কেনেকৈ টানিছে তাকেতো কৈছো আমাক চাব দিয়া নাই ন পিন্ধি জিটিত বহাব ন তাকে ইমান কাঠৰ টুকুৰা আছে বোলো কি চিন্তা কৰিব লাগে বিয়াখন বনাব পাৰিলেহেঁতেন তয়ো বহি যাগে ভালকে দে নহলে দৰা বেয়া পাব দিয়া ভালকে আগত ইয়াত এনেকে ওপৰলৈ কৰি এনেকে কৰ আগে দিয়া পাছে দিয়া আই দেউ মূৰ দিয়ে কিৰা মৰাম আই দেউ মূৰ দিয়ে পুখুৰীত পানী নাই পিতি আছিলে পাহৰি গৈছে নহয় দুবা ঘাটৰ পানী আনি আই দেউ মূৰ দিয়ে কিৰা মৰাম আই দেউ মূৰ দিয়ে হ'ব দিয়া সেইফালে চিটা মাৰি দিয়া এনেকে মাৰি দিওঁ ন অঁ এতিয়া এইখনে বহি থাক কি আছে এই মুখতো গামোচা এখন লৈ ল'ব লাগিছিলে নাই নেকি আছিল হেৰিটো
কাপোৰটো 5 বছৰ তেতিয়াহ'লে আৰু 5 বছৰ পিছত এনেকুৱাই বিয়া হ'ব লাগিব। তেলটো পৰিব আকৌ 3বাৰ নিলে তোমাৰ মুখত অগ্নিবাৰ ঘূৰাবা এনেকৈ মিতালীয়ে সেইটো ঘূৰাওঁতে নাকটো ফুলাই ফুলাই দিছে। আকৌ তলে দিলি নিজৰ মুখত মাগালি মাৰি মাতিবা খোৱাই আনিছোঁ নালাগে গোটেই ছোৱালীজনকে ল'ব নেকি? ল'ৰা এটা ল মুখটোৱে বিচাৰি পোৱা
আজিৰ ভিডিঅ' ইমানলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ টেক কেয়াৰ বাই বাই